নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আজি হৈছে 1 জানুৱাৰী সো 1 জানুৱাৰী দিনটো আমি সকলোৱে মিলি এসাঁজ খাবলৈ পথাৰলৈ বুলি ওলাইছোঁ এয়া মই ৰেডি হৈ গলো 1 জানুৱাৰী 2025 চন সো আপোনালোকে কেনেকৈ উপভোগ কৰিলে 1 জানুৱাৰীটো মোক এই কমেন্টতে জনাব আৰু এয়া মোৰ বন্ধু মাধুৰ্য আমাৰ ঘৰ আহি পালেহি আৰু বৰ্তমান আমি গৈ আছো আমাৰ পথাৰখনলৈ আৰু এইখনে হৈছে মাধুৰ্যৰ মাৰ্চিডিজখন আৰু মাৰ্চিডিজখনৰ পিছফালে সকলোবিলাক সামগ্ৰী মই উঠাই ললো আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে সকলোবিলাক সামগ্ৰী আৰু মোৰ পৰিবাৰ লগত পিছফালে আছে বৌ সঁচাকৈ 2024 চনটো যে কেনেকৈ পাৰ হৈ গ'ল আমি ক'বই নোৱাৰিলো এটা বছৰ গ'ল আকৌ এটা নতুন বছৰ আহিল এনেদৰে বছৰবিলাক আহি থাকে গৈ থাকে কিন্তু আমাৰ যিবিলাক স্মৃতি সেই স্মৃতিবিলাক সদায় ৰৈ যায় মোৰ লগত আছে মোৰ বন্ধু আছে বন্ধুৰ পৰিবাৰ আছে দাদা আছে আৰু তাহাঁতি অলৰেডি গৈ পেলাই এডোখৰ জেগা ঠিক কৰিলে আমি এনেদৰেই উপভোগ কৰিলো এই 1 জানুৱাৰী দিনটো আৰু আপোনালোকেনো কেনেকৈ উপভোগ কৰিলে মোক কিন্তু কমেন্টত জনাবলৈ নাপাহৰিব আৰু এটা কথা ইয়াতে কৈ থওঁ যে আমাৰ গাঁওখনত প্ৰায়বিলাক মানুহে এনেদৰে পথাৰখনতে 1 জানুৱাৰী দিনটো উপভোগ কৰে আৰু এয়া দেখিছে আমাৰ পথাৰখন এইফালে এইটো হৈছে ৰিংবান হয় মানে পথাৰখনত যেহেতু বানপানী হয় সো হেতু কাৰণে ৰিংবানটো মৰা হৈছে আৰু এইখন এতিয়া আমাৰ ৰেডি হৈ গ'ল আৰু ধুনিয়াকে আমি এডোখৰ জায়গা এডোখৰ ঠিক কৰি ললো আৰু এইফালে দাদা আৰু মোৰ বন্ধু মাধুৰ্য সকলোৱে লাগি আছে ধুনিয়াকে যে কোনডোখৰত বনালে ঠিক হ'ব জায়গাডোখৰ ঠিক কৰি আছে আৰু মই এইফালে সকলোকে আপোনালোকক ধুনিয়াকে দেখাব বিচাৰিছো ইমান ধুনিয়া 1 জানুৱাৰী দিনটো মানে এনেকুৱাই ভাল লাগে নহয় মানে পথাৰখনত য'ত ত'ত মানে পুৰা ধোঁৱা জ্বলি আছে মানুহে এতিয়া পিকনিক কৰিব মজা লাগিব বঢ়িয়া লাগিব এয়া বন্ধু দেখিছেনে বন্ধুৱে পুৰা একদম খৰি চৰি কাটি আছে ধুনিয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে ইমান ধুনিয়া লাগিছে না সঁচাকৈ আৰু আজিৰ হাজত আমি আয়োজন কৰিছো হাঁহৰ মাংস গাহৰি আৰু সালাড এইবিলাকে আমি আয়োজন কৰিছো আপোনালোকেনো কিহে খালে মোক কমেন্টত জনাবলৈ কিন্তু নাপাহৰিব আৰু ধুনিয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে মজা লাগিছে বঢ়িয়া লাগিছে এয়া মোৰ বন্ধুৱে এতিয়া সকলোবিলাক সামগ্ৰী উলিয়াই লৈছে মাৰ্চিডিজখনৰ পৰা আৰু এয়া হৈছে হাঁহৰ মাংস আমি এই হাঁহৰ মাংসই আমি উপভোগ কৰিম ধুনিয়াকে আৰু এই মোৰ মাধুৰ্য দেখিছেনে একদম কোনডোখৰত জেগা মানে হিজালে ভাল হ'ব এই কেৰাহী অলৰেডি পতা হৈ গ'ল সো টাইম যেহেতু আমি 12 মান বজাতে আহিছো পথাৰলৈ আৰু এয়া মাধুৰ্য আৰম্ভ কৰিছে এয়া জয়ৰ হৰি বলা মিঠাতেল দি দিছে তেওঁ আৰু আমি যেহেতু 12 মান বজাতে আহিলো মানে খাবৰ কাৰণে আৰু এয়া এফালে গাহৰি পুৰা হৈ গৈছে আৰু এফালে হাঁহৰ মাংস বনোৱা হৈ গৈছে অলৰেডি আৰু আমি যেহেতু পোলাও বনাম বুলি আয়োজন কৰিছো সো পোলাও বনাবলৈ অকণমান সময় লাগে সো আৰু সময়টো যে সঁচাকৈ কেনেকৈ পাৰ হৈ গ'ল আমি গমেই নাপালো আৰু এয়া আমাৰ পোলাও বনোৱা আৰম্ভ হৈ গৈছে প্ৰায় 3:30 মান বজালৈকে আমি খোৱা বোৱা ধুনীয়াকৈ শেষ কৰিলো আৰু 4 বজাত আমি উভতি আহিলো সো বন্ধু বান্ধৱীসকল আজিলৈ আহিছো আৰু মোৰ ভিডিঅ'বিলাক যাতে আপোনালোকে চাই তাতে লাইক কমেন্ট শ্বেয়াৰ কৰি দিয়ে আৰু এনেকৈ ভাল ভিডিঅ' পাই থাকিবৰ কাৰণে সো ধন্যবাদ